কিছুমান চৰাই পাখিবোৰ চিকমিকাই থাকে কিয়? এনে কেইটামান জনপ্ৰিয় প্ৰশ্নোত্তৰৰ বাবে আহক ভিডিঅ'টোৰ মাজলৈ আগুৱাই যাওঁ। পেট্ৰলত জুই লাগিলে পানী ঢালি নুমুৱাব নোৱাৰি কিয়? শুনক, পেট্ৰল পানীতকৈ পাতল, গতিকে পানী ঢালিলে পেট্ৰলসমূহ ওপৰলৈ উঠি আহে। আমি সকলোৱে জানো যে জুই জ্বলিবৰ বাবে অক্সিজেন লাগে। যিহেতু পানী ঢালিলে পুনৰ পেট্ৰলসমূহ ওপৰলৈ উঠি আহে, সেয়ে পেট্ৰলসমূহে জুই জ্বলি থাকিবলৈ প্ৰয়োজন হোৱা অক্সিজেনসমূহ পাই থাকে। সেইবাবে পেট্ৰলত জুই লাগিলে পানী ঢালি নুমুৱাব নোৱাৰি। পেট্ৰলত জুই লাগিলে কাৰ্বন ডাই অক্সাইড বা বালি মাৰিহে সেই জুই নুমুৱাব পাৰি। কিছুমান চৰাইৰ পাখিবোৰ চিকমিকাই থাকে কিয়? আমি বিভিন্ন চৰাইৰ পাখি ৰঙীন বা চিকমিকাই থকা দেখোঁ। ইয়াৰ কাৰণ হ'ল চৰাইৰ পাখিত মেলানিন, পৰফাইৰিন, কেৰোটিনিড নামৰ কিছুমান ৰঙীন পদাৰ্থ থাকে। সেইবাবেই পাখিবোৰ ৰঙীন দেখোঁ। ময়ূৰ চৰাইৰ দৰে কিছুমান চৰাইৰ পাখিত এনেধৰণৰ পদাৰ্থ প্ৰচুৰ পৰিমাণে থাকে আৰু এনে পাখিত পোহৰ পৰাৰ লগে লগে পাখিবোৰ ৰং বিৰঙৰ লগতে চিকমিকাই থকা দেখা যায়। সেয়ে কিছুমান চৰাইৰ পাখিবোৰ চিকমিকাই থাকে। ঘৰৰ ভেণ্টিলেটৰ কিয় বেৰৰ ওপৰত দিয়া হয়? শুনক, ভেণ্টিলেটৰবোৰ বিশেষকৈ কোঠাৰ প্ৰদূষিত বতাহ বা গৰম বায়ু ওলাই যাবৰ বাবে ব্যৱহাৰ কৰা হয়। আমি নিশাহত এৰি দিয়া কাৰ্বন ডাই অক্সাইড শৰীৰৰ তাপৰ বাবে গৰম হয়। গৰম বায়ু পাতল আৰু ই সদায় ওপৰলৈ গতি কৰে। ভেণ্টিলেটৰেদি এনেধৰণৰ বায়ু বাহিৰলৈ ওলাই যায় আৰু বাহিৰৰ চেঁচা তথা বিশুদ্ধ বায়ু দুৱাৰ খিৰিকীৰে কোঠাৰ ভিতৰলৈ সোমাব পাৰে। সেয়ে ঘৰৰ ভেণ্টিলেটৰ বেৰৰ ওপৰত দিয়া হয়। If you like this video, then please subscribe my channel. Thanks for watch. Bye bye.